নমস্কাৰ ইউনিভাৰ্সেল নিউজৰ নৱতম সংযোজন যুৱ কণ্ট্ৰলৰ মই বিশ্বজিৎ নাথে আপোনালোকক আদৰণি জনাইছোঁ। যুৱ শক্তি হৈছে এখন দেশৰ মূল চালিকা শক্তি। শিল্প সাহিত্য জ্ঞান বিজ্ঞানৰ জয়যাত্ৰাত যুৱ শক্তিয়ে নেতৃত্ব বহন কৰিছে। সমান্তৰালভাৱে উশৃংখল যুৱ মানসিকতা বা যুৱ উশৃংখলতাৰ ওপৰত সততে আলোচনা হৈ থাকে। ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যুৱচাম উদাসীন বুলিও চৰ্চা হৈ থাকে। প্ৰকৃততে ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যুৱচাম উদাসীন হয় জানো তেওঁলোক উশৃংখল? এই আটাইবোৰ কথাৰ সমাহাৰ ঘটিব যুৱ কণ্ঠত। আপোনাৰো হয়তো জানিবলৈ মন যাব যুৱ প্ৰজন্মৰ দৃষ্টিৰে সমাজখনৰ ৰেৰূপ। প্ৰিয় দৰ্শক, এই শিতানৰ জৰিয়তে যুৱচামে সৃষ্টিশীলতাৰ জগতখনত কিদৰে আত্মনিয়োগ কৰিছে সেই বিষয়ে বিস্তৃতভাৱে দেখুওৱাৰ চেষ্টা কৰিম। সমাজৰ প্ৰতিটো স্তৰৰ ভিন্ন বয়সৰ লোকসকল সমানে উধালেহে সম উন্নয়ন সম্ভৱপৰ হ'ব। নহ'লে ভূপেন হাজৰিকাই কোৱাৰ দৰে তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই ভাল নোপোৱা লেখীয়াহে হ'ব। আজি আমাৰ মাজত উপস্থিত আছে অভিনেতা তথা নাট্যকাৰ কিশোৰ নাথ। প্ৰাণপৰসা অভিনয়েৰে দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰা কিশোৰে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বমুঠ 28 বাৰ শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহ অভিনেতা, শ্ৰেষ্ঠ কৌতুক অভিনেতা হ'বলৈ সক্ষম হৈছে। ইয়াৰ উপৰি একাংকনাথ ঢৌ, সোঁৱৰণী এখিলা পাত, তমসা এক যাত্ৰা, কেতেকী, গোবৰ্ধনৰ গোপাল, এটা ছাতিৰ তলত, পূৰ্ণাংগ নাটক, জোনাকৰ বন্ধ দুৱাৰ, বাটৰ নাট যুঁজ, আমাক মানুহ লাগে, জননীয়ে চকুলো টুকিছে আদি নাটক লিখি পাঠক তথা দৰ্শকৰ পৰিচিত হৈ পৰিছে। আমি কিশোৰক আজি আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে ইউনিভাৰ্সেল নিউজৰ তৰফৰ পৰা অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনাক ধন্যবাদ। কিশোৰ, হয়, তোমাৰ পৰা আমি জানিব চেষ্টা কৰিম, হয়, অভিনয়ৰ সৈতে তুমি কেনেকৈ জড়িত হ'লা? কেনেকৈ হ'লে মানে বহুত আগলৈ গুচি যাব লাগিব। মই ক্লাছ 8 মানত আছোঁ তেতিয়া আমাৰ ইয়াতে সৰকা গাঁৱত একাংক নাটক প্ৰতিযোগিতা পাতিছিলে। তাতে মোক গুৰু কৃষ্ণমণি নাথে তেতিয়া নাটকখন কৰিব লাগিব বুলি ক'লে। তেতিয়া মই স্থানীয় নাট্যকাৰ ননীমাধৱ শৰ্মাদেৱৰ দ্বাৰা ৰচিত জম্প্ৰীত হাংগামা স্ক্ৰিপ্ট আনিলে। স্ক্ৰিপ্ট অনাৰ পিছত মোক তাতে চৰিত্ৰ এটা কৰিবলৈ কাৰণে কাছে কৰিলে। তাৰপিছত তাতে মই চিত্ৰগুপ্ত কেৰেক্টাৰটো কৰিছিলোঁ। কম্পিটিশ্যন কৰি তাতে মই শ্ৰেষ্ঠ কৌতুক অভিনেতা হৈছিলোঁ। তেতিয়া সেই কৃষ্ণদাই ক'লে বহুত উৎসাহ দিলে। মই উৎসাহিত হ'লোঁ যে প্ৰথম নাটক জীৱনত তাতে প্ৰথমবাৰ কৰিছোঁ, তাতে মই শ্ৰেষ্ঠ কৌতুক অভিনেতা হৈছোঁ। গতিকে খুব ভাল লাগিল। কৃষ্ণদাহঁতেও উৎসাহ দিলে যে কৰি যায় এইটো বস্তু ভাল হৈছে, এদিন এদিন চৰ্চাটোৰ বাহিৰত। তেতিয়াৰ পৰাই তেনেকৈ ধাৰাবাহিকতাভাৱে কৰি আছোঁ, আজি পৰ্যন্ত কৰি আছোঁ। আৰম্ভণি তেতিয়াই আৰু ক্লাছ 8 মানৰ পৰাই। অভিনয়ৰ আনুষ্ঠানিক শিক্ষা লৈছিলা তুমি? নাই, লোৱা নাই। অভিনয়ৰ উপৰি আন কি বিষয়ত তোমাৰ ৰাপ আছে? গান শুনি ভাল পাওঁ আৰু কিতাপ পঢ়ি ভাল পাওঁ। গান শুনি আৰু কিতাপ পঢ়ি? তোমাৰ প্ৰিয় গ্ৰন্থ কি আৰু যদি সোধা হয় কিয়? প্ৰিয় গ্ৰন্থ অসীমত যাৰ হেৰাল সীমা, চবৰে প্ৰিয়। মোৰ ভাল লাগে। এতিয়া যদি মই কিয় বুলি সুধিম, কিয় বুলি ক'লে মানে ইমান বাস্তৱিক উপস্থাপন, মানে ইমান সুন্দৰকৈ উপস্থাপন কৰিছে। মোৰ পঢ়ি থাকিলে এনেকুৱা লাগে যেন মই চৰিত্ৰ এটাহে কৰি আছোঁ, মোৰ সন্মুখত যেন গৌৰী মানে চব আছে, তেনেকুৱা লাগে। ইমান ধুনীয়া। আৰু সেইখন কিতাপ পঢ়ি মই বহুবাৰ পঢ়িছোঁ, যিমানবাৰ পঢ়িছোঁ সিমানবাৰ কান্দিছোঁ। মানে লাষ্টত মায়ে কৈছে পাগল হ'বি, কিতাপ পঢ়ি মানুহ কান্দে নেকি, এনেকৈ কৈছে। আৰু মানে খুব সুন্দৰ উপস্থাপন আৰু ইমান বাস্তৱিক। মই পঢ়িলে মানে নিজে তাত দেখা পোৱা যায়, এখন ছবি ধুনীয়াকৈ মোৰ সন্মুখত দেখা পাইছে। মানে অসীমত যাৰ হেৰাল সীমা কিতাপখন পঢ়ি থাকিলে চন্দন নামৰ কেৰেক্টাৰটো নিজে লাগে। এতিয়া আমি তোমাৰ হওক বা অন্য কাৰোবাৰ নাটকৰ এটা সংলাপ তোমাৰ পৰা শুনি কৰিছিলোঁ। তেনেকৈ মোৰ গোবৰ্ধনৰ গোপাল বুলি এখন নাটক আছিলে, বানথিয়েটাৰত শ্ব' কৰিছিলোঁ। তোমাৰ মোৰ নাটক মৃদুল চুতীয়া ছাৰে এক্টিং কৰিছিলে। তেখেতে যথেষ্ট হেল্প কৰি দিছিলে। তেখেতে নামাকৰণ কৰিছিলে গোবৰ্ধনৰ গোপাল। তেখেতে এটা চৰিত্ৰ কৰিছিলে তাতে। সেই চৰিত্ৰটো মদাহী চৰিত্ৰ আছিলে, ময়ে লিখি দিছিলোঁ। কিন্তু ছাৰে যথেষ্টখিনি সেই সংলাপটো অলপ মাতি দিব পাৰি, কিন্তু মদাহী হয়। এই দেশ মোৰ দেশ, তেজ দিম মাতি নিদিওঁ, এই বুলি চিঞৰি চিঞৰি প্ৰতিবাদ কৰিলে
ঘটিটো অসমখন বচাব পাৰিবি অসম বচাব লাগিলে অসমীয়াৰ প্ৰতি প্ৰাণ থাকিব লাগিব মাইক্ৰফোনৰ সন্মুখত ভাল ভাল কথা কৈ শেষত চৰকাৰৰ শৰণাপন্ন হৈ চাকৰি এটা লোৱাৰ মানসিকতাৰে প্ৰতিবাদ কৰিলে ঘটিটো অসমখন বচাব পাৰিবি ঘটিটো কিছু হয় ভ্ৰাম্যমানলৈ যোৱাৰ তোমাৰ কিবা পৰিকল্পনা আছে নেকি পৰিকল্পনা আছিলে তেতিয়া এতিয়া লাহে লাহে কমি গৈছে আৰু অকলশৰীয়া হ'লো কিয় ঘৰৰ অকলশৰীয়া আমাৰ মই বিশেষকৈ ভ্ৰাম্যমানৰ দৰে বিশাল মঞ্চ এখনত মই অভিনয় কৰিবলৈ কাৰণে এতিয়াও উপযুক্ত নাই যেন লাগে আৰু আৰু অভিজ্ঞতা হৈ লোৱাৰ পিছত কিজানি চাই কি হয় ভ্ৰাম্যমান থিয়েটাৰৰ ভৱিষ্যত কেনেকুৱা তুমি এই সন্দৰ্ভত কি ভাবা ভৱিষ্যত ভাল হ'ব কাৰণ ভ্ৰাম্যমানৰ প্ৰযোজকে এতিয়া অসমৰ নতুন নাট্যকাৰত নাটকবোৰ তাত প্ৰদৰ্শন কৰিছে এই আমাৰ কাৰণে অতিকৈ শুভ লক্ষণ আৰু নতুন নতুন ছাবজেক্টে নতুনকৈ তাত উপস্থাপন কৰিছে ভাল লাগিছে আৰু ভৱিষ্যতে ভাল হ'ব বুলি ইচ্ছা আছে ৰাজনীতিলৈ যোৱাৰ তোমাৰ কিবা ইচ্ছা আছে নেকি মানে ৰাজনীতি তুমি তোমাৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ আছে আৰু যদি আগ্ৰহ আছে তেতিয়াহ'লে কিয় আছে আৰু যদি নাই কিয় নাই নাই ৰাজনীতিলৈ যোৱাৰ কথা আগ্ৰহ মোৰ একেবাৰে নাই কাৰণ পথাৰৰ খেতিয়কক যদি ৰাজনীতিলৈ লৈ যায় তেতিয়াহ'লে পথাৰখন চলাই থাকিব খেতি কোনে কৰিব আকৌ ৰাজনীতি কৰা মানুহ বৰ্তমান সময়ত অভাৱ নাই কিন্তু নিস্বাৰ্থভাৱে নাট্য চৰ্চা কৰাৰ ক্ষেত্ৰত নাটকৰ ক্ষেত্ৰত অলপ মানুহৰ অভাৱ আছে মই ভাবোঁ নাটকতে ভাল পাম নাটকতে সোমাই নিস্বাৰ্থ মন এটা লৈ সুন্দৰভাৱে নাটকৰ কাম কৰি যোৱা হেঁপাহ আছে এইখিনি সময়ত আমি তোমাৰ পৰা এটা কবিতা শুনিম হয় কবিতা এটা আবৃত্তি কৰিলে ভাল পাম আবৃত্তি মানে পাঠ কৰিহে দিছোঁ আৰু মই নিজে লিখা আছিলে বেলেগে আবৃত্তি কৰিছিলে তেনেকৈ শুনাইছিলে ৰূপহী হাতৰ চাংমাই চাংখনত বহি নিশব্দে নীৰৱে কেলৈ নুঠাব চুপি ভোকাটোৰ পেটেৰে বুভুক্ষা হয় চানমাৰীৰ ডাষ্টবিনত কিয় উঠাব খুচৰি কোনে জানে তোক ক্ষুধা পুৰাবৰ কাৰণে লাগে যে এটা ৰুটি পদে পদে খাৱাটোৱে শিলগুটি দুখ পাইছোঁ নামাৰিবি বুলি ক'লে কোনে শুনিব তোৰ এনে কৰুণ বিননি কাৰ আছে সময় ব্যস্ত 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 জীৱনত কাৰ আছে সময় তোৰলৈ এবাৰ ঘূৰি চাবলৈ তথাপি কিয় থাক চানমাৰী ডাষ্টবিনত খুচৰি এটা ৰুটি পাবলৈ বেয়া লাগে তেতিয়া যেতিয়া ৰূপহী হাতত বেপাৰীবোৰে কয় ঐ খেত 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 মাৰ 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 ধৰ ধৰ এইজনী পাগলী পেটটো আগতকৈ ডাঙৰ হৈ গৈছে ঐ খেত 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 ঐ কাকৈ নিৰ্বাৰ পাগিছে কিয় নিমাতে নীৰৱে গুচি যাওঁ চুলিবোৰ আউলি বাউলি কৰি আমাৰ মইনা শুব কৈ দে এবাৰ চিঞৰি চিঞৰি নহয় মই পাগলী মই এগৰাকী অসমীয়া নাৰী মই অসমীয়া মান মই অসমীয়াৰ সন্মান মই অসমীয়াৰ প্ৰাণ কৈ দে বগা চাৰ্ট ক'লা পেণ্ট পিন্ধি বুকুতে কলম দি গুজি তোক উপহাস কৰা সেই নকল ঘটনিবোৰক কৈ দে মই নহয় পাগলী ধন্যবাদ এইবাৰ তোমাৰ পৰা আমি জানিব বিচাৰিম যে নাটক সমাজৰ দাপোন বুলি কোৱা নাটকক শ্ৰেণী যিয়ে নহয় নাটকত সমসাময়িক সমাজখনৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয় নাটক এখন লিখাৰ সময়ত তুমি এই কথা বতৰাবিলাক কেনেধৰণে কৰা কিছুমান কথা মন কৰা হয় যাতে লিখা নাটকখনে সমাজত কুপ্ৰভাৱ নেপেলাওক আৰু ইতিবাচক বাৰ্তা থাকিব লাগে আৰু নৱপ্ৰজন্মক শিশুসকলকো যাতে আকৃষ্ট কৰিব পাৰি সিহঁতকো নাটকৰ মাজলৈ বা নাটকৰ প্ৰতি আগ্ৰহী কৰিব পাৰি তেনেকুৱা কিছু কিছু কথা চিন্তা কৰা হয় আৰু কম্পিটিশ্যনৰ কাৰণে লিখা নাটকবোৰ বেলেগ ধৰণৰ বহুত লজিকেলি কৰিবলগীয়া হয় এনেকুৱা হয় বৰ্তমান নাটকে শ্ৰব্য দৃশ্য আৰু পাঠ্য এই তিনিটাৰ ওপৰতে প্ৰকাশ কৰিছে আৰু তিনিটাই গণসংযোগৰ মাধ্যম হিচাপে সবল ভূমিকা লৈছে এই তিনিটা নাটকৰ তিনিটা ৰূপৰ ভিতৰত তুমি আটাইতকৈ কোনটো শক্তিশালী বুলি ভাবা
দৃশ্যটো মানে কি হয় বিশ্বাসটো থাকে তাতে শুনাটো বিশ্বাস খুব কম থাকে এতিয়া আপুনি মোক যদি বাটত কিবা কথা আশা কৰে মই হয়তো চাগে যিটো বিশ্বাস কৰিম যদি মই ছবিখন দেখি অহা হয় তেতিয়া মই আৰু বিশ্বাস কৰি কৰিম ঠিক নাটকত মানে দৃশ্যটোত কি হয় শুনাও যায় আকৌ প্লাছ চোৱাও হয় গতিকে বেছি বিশ্বাসযোগ্যতা হয় দৰ্শকে ভাল পায় মোৰ অনুভৱ হয় এই মুহূৰ্তত তোমাক যদি কওঁ যে এটা একক অভিনয় তোমাৰ পৰা চাব বিচাৰোঁ তেতিয়া তুমি কেনেধৰণে প্ৰদৰ্শন কৰিবা ইয়াতো অভিনয় কৰিবলগীয়া হ'লে এটা বহুত ডাঙৰ মঞ্চতে কৰা হয় আৰু তেনেকুৱা কেতিয়াবা পৰিৱেশক ৰখাই লোৱা হয় সন্মুখত বা চাবলগীয়া হয় বডি লেংগুৱেজৰ কাম থাকে বডি কাম থাকে ইয়াতে ইমানখিনি সম্ভৱ নহ'ব চাগে ধৰি লোৱা তোমাৰ সহ অভিনেতা মই যদি কৰিবলৈ দিয়া হয় এই মুহূৰ্তত তুমি কেনেধৰণে কৰিবা মই মাজতে এটা ছাবজেক্ট লিখি দিছিলোঁ যোৱা হৈ যোৱা স্বৰ্ণপীঠ অসম ৰাজ্যখন তাতে মানে সি দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হৈছিলে ছাবজেক্ট অকণমান কৈ দিব পাৰি আৰু মই ভালকৈ সেইটো আপোনাৰ অলপ কৈ দিছোঁ আপুনি কৈ ছাত্ৰ দি যাব পক্ষী 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 এইয়া তই ছাগলী পোৱালিকেইটাৰ লগতে যে লাগি আছ কিয়তো মই কোৱা নাছিলোঁ নেকি গা মুখ ধুই পেলাই সোনকালে স্কুললৈ যাব লাগিব বাদ দে যাবতে ছাগলীকেইটা শুন এইখন কিন্তু এৰা পেচা স্কুল নহয় দেই A1 ইংলিছ মিডিয়াম স্কুল এইখন স্কুলত চিট পোৱাটো দূৰে কথা তাত স্কুলৰ বাউণ্ডেৰীত সোমোৱাৰ লগে লগে ইংৰাজীত থলথলাই থাকিব লাগিব হোৱাট ইজ ইয়ৰ নেম এয়া ফিউজ হ'লে নহয় তেনেকৈ নহ'ব তৎক্ষণাত ক'ব লাগিব যা গা মুখ ধুই আহি নতুন চোলা লৈ আহিছোঁ পিন্ধিব লাগিব আৰে দৌৰি গৈছ কিয় আৰে জংঘল মাৰিব নালাগে মই পানী আনি থোৱা আছে ইয়াতে গা এইযোৰ বুজিছ এইযোৰ চেণ্ডেল লৈ আহিছোঁ এইযোৰ চেণ্ডেলৰ কাৰণে মণ্ডলৰ ঘৈণীয়েকো কি একদম ফিচিঙি এইবোৰ চেণ্ডেল বোলে সিহঁতে নাৰিকল গছত মাৰি থয় নহ'লে বোলে খেতি কৰা কবি খেতি কৰা জেগাতে বোলে থৈ দিয়ে কিন্তু এইযোৰ চেণ্ডেল আমাৰ বুকুত থাকে এযোৰ চেণ্ডেলত আমি অজস্ৰ দুখ সমস্ত অভাৱবোৰ আমি চেণ্ডেলযোৰত আহিছোঁ কি আমি বহুত দূৰ যোৱা সপোন দেখোঁ কিন্তু হৈ যোৱা চেণ্ডেল দেদাউৰি পেলাইছে চেণ্ডেলটোৱে আমাৰ দুখ আমাৰ সমস্ত অভাৱবোৰে চেণ্ডেলটোৱে সহিব নোৱাৰি দেদাউৰি পেলাইছে পক্ষী পক্ষী ফোন কৰিছে পক্ষী আৰে তোৰ হৈছে না বেগতে ক আৰে মই কোৱা হয়নে 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত ফোন কৰিব পক্ষী সোনকালে ছাৰে ফোন কৰিছে হেল্ল' আৰে ৰাতি দিলে পক্ষী সোনকাল কৰ ছাৰে ফোন কৰিছিলে নাম্বাৰটো ৰং নাম্বাৰ মিলাই চাম 757973 মিলিছে নাই কল কৰিব পক্ষী তই মই ফোন কৰিছোঁ ওলাই আহিছোঁ হেল্ল' ছাৰ নমস্কাৰ ছাৰ হয় ছাৰ হয় ছাৰ আমাৰ ছোৱালীজনী কিহত মানে ছাৰ ক্লাছ 4 হয় নাই তাই ছাৰ আগতে আমাৰ অসমীয়া মাধ্যমতে পঢ়িছিলে মানে ছাৰ স্কুললৈ ল'ৰা ছোৱালীবোৰ নোযোৱাৰ কাৰণে চৰকাৰী স্কুলখন বন্ধ কৰি দিছে কেতিয়া খুলিব মানে ছাৰ আকৌ যেতিয়া ল'ৰা ছোৱালীবোৰ আহিব তেতিয়া খুলিম বুলি কৈছে ছাৰ তাই ক'বলৈ ইচ্ছা আছে তাই ছাৰ যেনেকৈ আপোনালোকৰ স্কুলত চিটটো দিয়ক ছাৰ কি কৰিছে ইংৰাজী পাৰিব তাই ছাৰ প্ৰায় গুৱাহাটীজন এম বুলি ক'লে তাই কৈ ছাৰ মাই নেম ইজ পক্ষী বুলি হয় ডাঙৰ মোবাইল ছাৰ মোৰটোতো সৰু মোবাইল ছাৰ অনলাইন ক্লাছ ছাৰ ঘৰত থাকি কেনেকৈ কৰিব ডাঙৰ মোবাইল কিনিবলৈ ছাৰ মই ছাৰ ৰিক্সা চলাম ছাৰ এইকেইদিন চলোৱা নাই ছাৰ ৰিক্সাটো পামচাৰ হৈ আছে হয় ছাৰ 10,000 টকাৰ মোবাইল ছাৰ নাই ছাৰ পাৰিম ছাৰ পাৰিম
মই ৰিক্সাখন ছাৰ পামচাৰ কৰা হ'লে মই কাইলৈৰ পৰাই মই আকৌ ভাড়া পাম ছাৰ পাৰিম মই ডাঙৰ মোবাইল এটা কিনি ল'ম ছাৰ কিনি ল'ম ছাৰ ছাৰ তেনেকৈ কৰিব ছাৰ তাই পঢ়িবলৈ বহুত ইচ্ছা আছে ছাৰ ছাৰ তাই পঢ়াওক ছাৰ মই পাৰিম ছাৰ মই ৰিক্সাখন পামচাৰ মাৰি লোৱাৰ পিছত মই কাইলৈ পৰাই মই ভাড়া মাৰিব পাৰিম ছাৰ মই কিনিব পাৰিম 10,000 টকীয়া মোবাইল এটা ছাৰ তাই ঘৰত থাকি অনলাইন ক্লাছ কৰিব পাৰিব ছাৰ মই কথা দিছোঁ বাৰু ছাৰ পঢ়িবলৈ বহুত ইচ্ছা আছে ছাৰ প্ৰিয় দৰ্শক যুৱ কণ্ঠত কিশোৰৰ সৈতে আজি বহু কথা পাতিলোঁ পৰৱৰ্তী খণ্ডত আন এজন প্ৰতিভাৱান যুৱ প্ৰতিনিধিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিলোঁ আপোনালোকে যদি আমাৰ চেনেল ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজ লাইক কৰিব নাপাহৰিব